মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেললৈ নতুনকৈ কোনোবাই চাই আছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ মানে সকলো কৰিব। আৰু আমি ফাইনেলি আজি চহৰিকটা ওলাইছোঁ আৰু আমাৰ নামৰ দলটো প্ৰগ্ৰেম আছে, কাৰণ আমাক আমন্ত্ৰণ জনাইছিলে। আমি ওলাইছোঁ আৰু গাঁৱৰ পৰা। এইটো আমাৰ গাঁৱৰ ৰাস্তাটো, মানে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ কৰি যাব। এয়া আমাৰ গাঁৱৰ ৰাস্তা পৰিৱেশ। আৰু ফাইনেলি শেষলৈকে ভিডিঅ'টো চাই যাব, স্কিপ নকৰি শেষলৈকে চাব। আৰু যি পাৰিছোঁ আপোনালোকক দেখাইছোঁ। আৰু আমি বাইকত গৈ আছোঁ আৰু আমাৰ পাছত আহি আছে, আমি আগত গৈছোঁ আৰু তেনেদৰে গৈ আছোঁ আৰু ফাইনেলি পামগৈ। আৰু আমাৰ এয়া পাইছোঁহি আমাৰ ঠেকেৰাণী গাঁও পাইছোঁহি। আমাৰ এইবিলাক দেখিছে কঠীয়া এইবিলাক পেলাই থোৱা হৈছে, আমি ঠেকেৰাণী সোমাইছোঁ আৰু ফাইনেলি শেষলৈকে চাই যাব ভিডিঅ'টো স্কিপ নকৰি। আৰু যদি নতুনকৈ কোনোবাই চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বলকচোন ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে। আমাৰ ককাইদেউৰ লগত আহি আছোঁ, বলক ককাইদেউৰ লগত। এয়া আমাৰ বলক ককাইদেৱে বাইক চলাই আছে। আৰু যদি নতুনকৈ চাই আছে কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৈ আছোঁ। আৰু এইখিনি কঠীয়া পেলাই থৈছে আৰু বলক ভিডিঅ'টো। এয়া ফাইনেলি গাইজ আমি পামগৈ আৰু আমাৰ শান্তিক্ষেত্ৰত এইখিনি হাবি এৰিয়াটো পাইছোঁহি। আৰু অলপ ভিডিঅ'টো একদম। আৰু ফাইনেলি গাইজ আমি পালোঁহি আমাৰ শান্তিক্ষেত্ৰত 2 লাইন। এই 2 লাইনত আমি উঠিম এতিয়া। আমি যাব লাগিব আপোনাৰ সোঁ চাইডে আমি যাব লাগিব চহৰিকটা। এইটো টিংখাং ৰোড। আমি গৈ আছোঁ ফাইনেলি গাইজ। বতৰটো ডাৱৰীয়া কৰিছে, খুব বেছি বৰষুণ নিদিলে হয়। আৰু গৈ আছোঁ তেনেদৰেই আমি ফাইনেলি গাইজ। মজাৰ পৰিৱেশ। গাইজ বৰষুণেই দিব এতিয়া, বতৰটো বহুত বেয়া কৰিছে। আমি বৰষুণৰ আগে পাবগৈ লাগিব, যিহেতু ভালেমানকেইটা বস্তু আছে গাইজ। বৰষুণ দিব মানে গাইজ দিলেই আমি, কাৰণ ৰখি দিলোঁ বৰষুণৰ কাৰণে। ৰাস্তা দেখিছে খুব বেছি তিতি আছে। আৰু আমি ফাইনেলি পামহি এতিয়া আমাৰ শান্তিঘাট দলংখন। আৰু যোনে আমাৰ ওচৰৰ চাই আছে তেওঁলোকে চিনি পাব, আপোনালোকে চিনি নাপাব। আমাৰ এইখন শান্তিঘাট দলং। আৰু পানীটো বাঢ়িছে দলঙৰ, নদীত পানীটো বাঢ়িছে। ফাইনেলি গাইজ চাওক, এয়া পানী দেখিছে কিমান ডাঙৰ হৈছে। বৰষুণ দি আছে চাগে, পানী বহুত বাঢ়িছে। এয়া আগতে বহুত শুকাই আছিলে গাইজ, এতিয়া চাওক এইখনে আমাৰ শান্তিঘাটৰ দলংখন। আৰু যদি আপোনালোকে ভিডিঅ'বিলাক চাই লাইক নকৰে, চেনেলটো যদি নতুনকৈ কোনোবাই চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ন। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ কৰিলেহে আগুৱাই যাব পাৰিম। ফাইনেলি এইখনেই শান্তিঘাট দলংখন। আৰু ফাইনেলি গৈ আছোঁ আৰু গাইজ তেনেকৈ, মানে ৰাস্তা বহুত ডাঙৰ বৰষুণ দিলে, কি ক'ব গাইজ। ইমান তেও বৰষুণ পৰিয়ে আছে, দেখিছে কেমেৰাটোত আপোনালোকে, বৰষুণ পৰিয়ে আছে টুপকৈ। কাৰণ অলপ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে। এয়া আমাৰ তেল ডিপো পাৰ হৈছোঁ আমি এতিয়া। আমি গাইজ ফাইনেলি পাঁচআলি পালোঁহি গাইজ। এয়া আমাৰ পাঁচআলি। আমাৰ বজাৰ চজাৰ শ্বৰ্টলি ইয়াৰ পৰাই কৰিব পৰা যায়। এতিয়া ধুনীয়াকৈ টাউন চেণ্টাৰ লেখীয়া দোকান হৈছে। আৰু আমি আৰু আগলৈ গৈ থাকিব লাগিব। বলক ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাওঁ অলপ। এয়া গাইজ মানুহে মাটি ৰুলেই, আমাৰো ৰুব। আৰু এয়া ৰুলেই মানুহে, প্ৰায় মানুহে ৰুলে, পানী পাওঁতে ৰুই দিয়ে গাইজ। চহৰিকটা পালোঁগৈ আৰু মোক খোজ কাঢ়িবলগীয়া হৈছে, অৱস্থা বেয়া। গোটেই ৰাস্তা বোকা, পানী, যাব নোৱাৰি, ডাবুল হয়। কাৰণ মই খোজকাঢ়ি গৈ আছোঁ আৰু কাষতে বেগটো লৈ। আৰু ফাইনেলি মই খোজকাঢ়িবলগীয়া হৈছে। পৰিৱেশটো বেয়া নহয়, ভালেই, ঠাণ্ডা নিৰল পৰিৱেশ। কাৰণ গাড়ী ঘোঁৰা মটৰটো কম, কাৰণ ৰাস্তা ঘাটবিলাক বেয়া। চাওক না, আকাশখন চাওক কিমান মজা লাগিছে, আপোনালোকক দেখাইছোঁ। এইবোৰ ওচৰত হৈছে পথাৰ, সন্ধিয়া টাইমত হৈছে। আৰু তেওঁলোকক দেখাই গৈছে। এয়া মানুহ আহি আছে। আৰু এই অলপ আগতে হৈছে সকামভাগ, নাম পাৰ্টি। কাৰণ তেনেকৈ চাওক ইমান ধুনীয়া এটা পৰিৱেশ গাইজ, কি মজা ফিল গাইজ। আহিলে আপোনালোকে গম পাব। এয়া ৰাস্তা এনেকুৱাই আৰু চহৰিকটাৰ ৰাস্তা আপোনালোকে দেখিছে, এনেকৈ দেখাই দিছোঁ। কাৰণ
যদি কোনোবাই চবৰি কথা চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু আপোনালোকৰ ভিডিঅ' বনাইছোঁ আৰু কাৰণ এনেকুৱা জেগাত থাকি কিবা এটা ভাল লাগে নহয় জানো গাইছ একদম ঠাণ্ডা নিৰল নিস্তব্ধ পৰিৱেশ এটা ইমান ধুনীয়া গাইছ এই তেনেদৰে আৰু গৈ আছোঁ আৰু লাহে লাহে খোজকাঢ়ি কৰি ৰাস্তাৰ বোকা গাইছ আৰু কিছু নামৰ অংশ দেখাওঁ বলক গোটেইটো ভিডিঅ' কৰিবলগীয়া নহ'ল গাইছ সন্ধিয়া হ'ল আমি ঘূৰি আহিছোঁ ঘৰলৈ আৰু বাকী কি হ'ল থাকিলে আমাৰ অলপ কাম হ'ল কাৰণে আমি ঘূৰি আহিবলগীয়া হ'ল ফাইনেলি গোটেইখিনি কৰা নহ'লে বেয়া নাপাব আপোনালোকে ভিডিঅ'টো যদি নতুনকৈ চাই আছে প্লিজ কৈছোঁ আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট চব কৰিব শ্বেয়াৰ এটাও মাৰি দিব যদি পাৰে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো কেনেকুৱা পালে আৰু আশা কৰোঁ সকলো ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰি ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিলোঁ আৰু এই সন্ধিয়া হৈ গ'লে ঘৰত আহি থেংক ইউ বাই বাই